প্ৰিয়সকল, প্ৰধানকৈ এইকেইদিন আমি শিকি আছোঁ ঈশ্বৰে আমাক কিয় মাতে। বিগত সময়ত আমি শিকিছিলোঁ যে মিলাপ্ৰীতিৰ কাৰণে মাতে, সমৃদ্ধি দিবৰ বাবে মাতে আৰু সুস্থতা দিবৰ বাবে মাতে, উপচি পৰাকৈ দিবৰ বাবে আৰু পৰিচৰ্যা কৰিবৰ বাবে ঈশ্বৰে আমাক মাতে। আজি মই আৰু 3টা বিষয়ৰ বিষয়ে আপোনালোকক ক'বলৈ ইচ্ছা কৰিছোঁ। আহক নিজৰ বাইবেলখন মেলি লওক। যাত্ৰা পুস্তকৰ 31 অধ্যায় আৰম্ভণিৰ কেইটামান পদ পঢ়িম। তাৰ পাছত জিহুৱাই মুচিক ক'লে, চোৱা, মই জিহুদা ফৈদৰ হুৰৰ নাতিয়েক উৰিৰ পুত্ৰ বছলেলৰ নাম কাঢ়িলোঁ। মুচিক ঈশ্বৰে কৈছে, মুচি শুনা, মই বছলেল নামৰ এজন ব্যক্তিক নাম কাঢ়ি মাতিলোঁ। প্ৰিয়সকল, আমি সকলোৱে জানো ঈশ্বৰে মুচিক মাতিছিল। তেওঁ যেতিয়া ভেড়াবোৰ চৰাই আছিল, 40 বছৰলৈকে অৰণ্যত তেওঁ একেবাৰে অকলশৰে নিৰ্জনত নিৰাশজনক অৱস্থাত 40 বছৰলৈকে কোনো ধৰণৰ উন্নতি আৰু সমৃদ্ধিৰ অবিহনে চলি আছিল। তেওঁ যেতিয়া এইদৰে নিষ্ফল জীৱন যাপন কৰি আছিল, তেতিয়া ঈশ্বৰে মুচিক মাতিলে। আপোনাৰ মনত আছেনে? ইয়াৰ পূৰ্বে 40 বছৰ তেওঁ ৰাজ অট্টালিকাত আছিল। তেওঁ ফৰৌনৰ নাতিয়েক আছিল। ৰাজকুমাৰৰ দৰে ডাঙৰ দীঘল হ'ল। ৰাজকীয় সা সুবিধাৰে ডাঙৰ দীঘল কৰা হৈছিল আৰু তেওঁক ফৰৌনৰ নাতিয়েক বোলা হৈছিল। ফৰৌনৰ জীয়েকৰ ল'ৰা বোলা হৈছিল আৰু তেওঁ মিছৰীয়া সকলোবোৰ বিদ্যা শিকিছিল। তাৰ কাৰণ হৈছে, প্ৰিয়সকল, ফৰৌনেই হওক বা ফৰৌনৰ জীয়েকেই হওক, মুচিক ফৰৌনৰ পাছত সম্ৰাট হিচাপে দেখা পাব বিচাৰিছিল। তেনেকুৱা স্থানত থকা স্বত্তেও মুচিয়ে সেই সুযোগ এৰি দিলে। তাৰ কাৰণ হৈছে, পাপত কেইদিনমান সুখ ভোগ কৰাতকৈ ঈশ্বৰৰ লোকৰ সৈতে দুখ ভোগ কৰাকেই উত্তম যেন অনুভৱ কৰিলে। ফৰৌনৰ নাতিয়েক হিচাপে শাসন কৰাতকৈ আৰু খন্তেকীয়া সুখভোগ অনুভৱ কৰাতকৈ এইটোহে অধিক উত্তম হ'ব, ঈশ্বৰৰ ইচ্ছাক জানি, ঈশ্বৰৰ ইচ্ছাক বুজি লৈ তাক সম্পূৰ্ণ কৰাই উত্তম বুলি ভাবিলে। এই বুলি তেওঁ জানি সেই ৰাজ অট্টালিকাৰ পৰা তেওঁ বাহিৰ হ'ল, আমি জানো। কিন্তু খৰখেদা কৰিলে, এটা অদ্ভুত সিদ্ধান্ত ল'লে আৰু এটা মহান ত্যাগ কৰিলে। জগতৰ কিছুদিনলৈকে থকা সুখ বিলাসক তেওঁ ত্যাগ কৰিলে, কিন্তু তেওঁত এটা অভাৱ আছিল। তাৰ পৰা তেওঁ জয় হ'ব নোৱাৰিলে। প্ৰিয়সকল, বাইবেলে কয়, নগৰখন জয় কৰাতকৈ নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব পৰা জনহে ধন্য। সেই কথা নাপাহৰিব। পদবীটো তেওঁ ত্যাগ কৰিলে আৰু শাসন কৰিবলৈ নিবিচাৰিলে। এই সিদ্ধান্ত কৰি ৰাজ অট্টালিকাৰ পৰা ওলাই অহা মুচিয়ে নিজৰ ক্ৰোধ আৰু আৱেগক নিজৰ অধীন কৰিব নোৱাৰিলে। তেওঁ ভাল এটা সিদ্ধান্ত কৰিছিল ঠিকেই, কিন্তু সেইমতে এটা উচিত জীৱন তেওঁ নিজৰ জীৱনৰ পৰা দেখুৱাব নোৱাৰিলে আৰু এগৰাকী মিছৰীয়া ব্যক্তিক হত্যা কৰিলে আৰু তাক পুতি থলে। এই বাতৰি যেতিয়া ফৰৌনে জানিব পাৰিলে, তেতিয়া তেওঁ মুচিক মাৰিবলৈ সিদ্ধান্ত কৰিলে। কাৰণ ফৰৌনে ভাবিলে, 40 বছৰ মোৰ ঘৰতেই লালন পালন কৰা হ'ল, 40 বছৰলৈকে যিজনে মোৰ আজ্ঞা পালন কৰিলে, এনেকুৱা ব্যক্তিয়ে যেতিয়া হঠাতে নিজৰ লোকসকলক মনত পেলাই তেওঁলোকক মুক্ত কৰাৰ কথা কৈছে। প্ৰিয়সকল, তেওঁলোক কোন আছিল? ইজৰাইলী লোকসকল দাস আছিল, যাক ফৰৌনে কষ্ট দি আছিল। মুচিয়ে ক'লে, এওঁলোক মোৰ লোক, এওঁলোকৰ হৈ মই যুদ্ধ কৰিম। কাৰ সৈতে যুদ্ধ কৰিব? ফৰৌনৰ সৈতে। ফৰৌনে সহ্য কৰিব নোৱাৰিলে। ফৰৌনে নিশ্চয় মৰমেৰে পালিছিল, কিন্তু মুচিয়ে যেতিয়া তেওঁৰ বিৰোধ কৰিলে, তেতিয়া ফৰৌনে সেই মিছৰীয়াজনক হত্যা কৰাৰ কাৰণে মুচিক মাৰিবলৈ সিদ্ধান্ত কৰিলে। মুচিক মাৰিবই লাগে বুলি যেতিয়া ফৰৌনে সিদ্ধান্ত কৰিলে, সেই সময়তেই মুচি পলাই গ'ল। তেওঁ খৰখেদা কৰাৰ কাৰণে অকলশৰীয়া হৈ পৰিল। তেওঁৰ খৰখেদা কৰাৰ কাৰণে, তেওঁৰ পৰিয়ালৰ কাৰণে, তেওঁৰ ভাই ভনীসকলৰ বাবে তেওঁ যি কৰিব বিচাৰিছিল তাক তেওঁ কৰিব নোৱাৰিলে। বহুত দূৰ মিডিয়ন দেশত আত্মীয়ৰ পৰা দূৰত অন্য এগৰাকী তিৰোতাক বিয়া পাতিলে আৰু ভেড়াবোৰ চৰাই চৰাই জীৱন কটাই আছিল। এবছৰ, দুবছৰ নহয়, সম্পূৰ্ণ 40 বছৰলৈকে তেওঁ বৰ কষ্ট আৰু দুখ সহ্য কৰিব লগা হ'ল।
আজি আমাৰ মাজত কোনোবা আছে নেকি খৰখেদাকৈ সিদ্ধান্ত কৰি অকলশৰীয়া হৈ পৰিছে? ঈশ্বৰৰ বিৰুদ্ধে জীৱন যাপন কৰি আৰু ঈশ্বৰৰ বিৰুদ্ধে আচৰণ কৰি আৱেগ আৰু ক্ৰোধত যি সিদ্ধান্ত কৰিব নালাগিছিল তাক লৈ কৰিব নলগীয়া কামটো কৰি কাজিয়া কৰি আজি অসহায় হৈ উদ্দেশ্যবিহীনভাৱে চলি থকা যিসকল লোক অকলশৰীয়া ওচন হোৱা জীৱন যাপন কৰি আছে যদি অনুগ্ৰহ কৰি আজি মন কৰিব, ঈশ্বৰে আপোনাক চাই আছে। আপোনাৰ নিৰাশাক ঈশ্বৰে দেখি আছে, আপোনাৰ দুখবোৰ ঈশ্বৰে দেখি আছে। এসময়ত আপোনাৰ জীৱন সুখেৰে ভৰি আছিল, কিন্তু আজি চালে সেই আনন্দ আপোনাৰ পৰা দূৰ হৈ গ'ল। এসময়ত আপুনি বহুতো লোকৰ লগত থাকিছিল, কিন্তু আজি অকলশৰীয়া হৈ কিমান যে দুখ পাই আছে। ঈশ্বৰে চাই আছে, কিন্তু আপোনাৰ বাবে এটা ভাল খবৰ, ঈশ্বৰে আপোনাক আৰু এটা সুযোগ দিব বিচাৰিছে। সেইদিনা ঈশ্বৰে মুচিক এটা অদ্ভুত সুযোগ দিলে। ভেড়াৰখীয়া হিচাপে 40 বছৰ কাম কৰি থাকোঁতে কোনো উন্নতি নাই। 40 বছৰ আগতে তেওঁ নিজেই গৈ ভেড়াবোৰ চৰাবলৈ ধৰিলে। এতিয়া তেওঁৰ বয়স 80 বছৰ হৈ গ'ল। তথাপিও মুচিয়ে নিজেই নিজৰ ভেড়াবিলাকক চৰাই আছিল। নিজৰ ভেড়াবিলাক চৰাবলৈ দাসবিলাকক ৰাখিবলৈ তেনেকুৱা অৱস্থা গৈ পোৱা নাই। প্ৰিয়সকল, কোনো ব্যক্তিয়ে এটা কামকেই 2-3 বছৰ একেৰাহে কৰি থাকিলে আমনি পাই যায়। কামত পৰিৱৰ্তন হোৱাটো বিচাৰে, প্ৰমোচন পাব বিচাৰে, প্ৰস্পাৰিটি বিচাৰে, পজিশ্যনটো সলনি হৈ গ'লে ভাল আছিল, এইদৰে আশা কৰে, বিচাৰে, অলপ সম্পত্তি হ'লে ভাল আছিল এইবুলি ভাবে। কিন্তু মুচিৰ জীৱনলৈ চালে এইবোৰ দেখা পোৱা নাযায়, কিয়নো পজিশ্যনত সাল সলনি হোৱা নাই, তেওঁৰ সম্পত্তিত একো সাল সলনি হোৱা নাই, একো প্ৰমোচনো পোৱা নাই। মুচি 40 বছৰ আগতে যেনেকুৱা আছিল আজিও তেনেকুৱাই আছে। 40 বছৰ আগতে তেওঁ নিজৰ ভেড়াবিলাকক যলৈ নি চৰাই আছিল, আজিও একেই অৱস্থা। আজিও সেই ঠাইলৈকে নি ভেড়াবিলাক চৰায়। ন' চেঞ্জ। প্ৰিয়সকল, আজি আমাৰ মাজত কোনোবা আছে নেকি? ন' চেঞ্জ। 10 বছৰ আগতে আমাৰ জীৱন যেনে আছিল আজিও তেনেকুৱাই আছে। 10 বছৰ আগতে যি চাকৰি কৰিছিলোঁ সেইটো আজিও কৰি আছোঁ। 10 বছৰ আগতে মোৰ যি অৱস্থা আছিল আজিও সেইটোৱেই আছে। মোৰ জীৱনত একো পৰিৱৰ্তন হোৱা নাই। মোৰ পোষ্টৰ একো পৰিৱৰ্তন নাই, মই প্ৰমোচন পোৱা নাই, মোৰ পজিশ্যনো সলনি হোৱা নাই, প্ৰপাৰ্টিও আৰ্জিব পৰা নাই। সেই একেই অৱস্থাতেই মই থাকি গৈছোঁ। এইদৰে কোৱালো কোনোবা আছে নেকি? মই আপোনালোক সকলোকে আকৌ এবাৰ এটা ভাল খবৰ দিব বিচাৰিছোঁ। আপোনাৰ দিনহীন অৱস্থাটো ঈশ্বৰে চাই আছে। সেইদিনা যিজন ঈশ্বৰে মুচিলৈ চালে, আজি আপোনাকো সেই ঈশ্বৰজনেই চাই আছে, সেয়া সত্য। প্ৰতিদিনৰ দৰে মুচিয়ে নিজৰ ভেড়াবিলাকক লৈ সেই পাহাৰটোৰ ওচৰলৈ গ'ল। তেওঁ এইদৰে যাওঁতে কি হৈছিল জানেনে? এটা আচৰিত, এটা অদ্ভুত। হঠাতে ঈশ্বৰে সেই পাহাৰটোৰ কাষত জ্বলি থকা জোপোহাৰ পৰা মুচিক মাতিলে, মুচি, মুচি, মই তোমাক যলৈ পঠিয়াম তুমি তালৈ যাব লাগিব। মই নিজৰ লোকবিলাকৰ ক্ৰন্দন শুনিলোঁ, তেওঁলোকক মুক্ত কৰিবলৈ তুমি যাব লাগিব। সেই সময়লৈকে মুচি ভেড়াৰখীয়া আছিল, কিন্তু ঈশ্বৰে সেই ভেড়াৰখীয়াজনক মাতিলে। প্ৰিয়সকল, কিয় মাতিলে? তেওঁৰ পৰিচৰ্যা কৰিবৰ কাৰণে, ঈশ্বৰৰ হৈ লোকবিলাকক নেতৃত্ব দিবৰ কাৰণে, ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশখনলৈ তেওঁলোকক লৈ যাবৰ কাৰণে ঈশ্বৰে তেওঁক মাতিলে। প্ৰিয়সকল, ঈশ্বৰৰ কাম কৰিবৰ কাৰণে, ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে। এইদৰে ঈশ্বৰে মাতি মুচিক কৈছে, মুচি, নিজৰ ভৰিৰ পৰা চেণ্ডেল খুলি পেলোৱা। কিয়? কি কাৰণে? কাৰণ যি স্থানত তুমি থিয় হৈ আছা সেয়া পবিত্ৰ ভূমি। ভৰিৰ চেণ্ডেল খুলি পেলোৱা। এইদৰে ঈশ্বৰে কোৱাৰ কাৰণ কি জানেনে? সাধাৰণতে আমি জোতা চেণ্ডেল পিন্ধি বিভিন্ন স্থানত ঘূৰি ফুৰোঁ। আমি নজনাকৈয়ে আমাৰ জোতা চেণ্ডেলত লেতেৰাবোৰ লাগি যায়। সেইকাৰণে আমি যেতিয়া বাহিৰৰ পৰা ঘৰলৈ আহোঁ নিজৰ জোতাবোৰ বাহিৰতে খুলি থওঁ, কাৰণ আমি বিভিন্ন স্থানত সেই জোতাবোৰ পিন্ধি ঘূৰিলোঁ। কিবা নহয় কিবা লেতেৰা বা ধূলি বালি নিশ্চয়ে লাগি আছে চাগৈ, সেইকাৰণে খুলি পেলোৱা। মোৰ ওচৰলৈ আহিবলৈ বিচাৰিছা,
সেই অদ্ভুত দৃশ্যটো তুমি চাবলৈ বিচাৰিছা, তেন্তে অপবিত্ৰ বস্তু নিজৰ পৰা দূৰ কৰা। প্ৰিয়সকল, ঈশ্বৰে আজি আপোনাক মোক কিয় মাতিছে জানেনে? পবিত্ৰ জীৱন যাপন কৰিবলৈ। কৰিন্থিয়াৰ প্ৰতি লিখা প্ৰথম পত্ৰৰ প্ৰথম অধ্যায়ৰ 2 পদৰ 2 শাৰী। পবিত্ৰ কৰা যি যি আমন্ত্ৰিত পবিত্ৰ লোক আছে। এইদৰে পৌলে নিজে লিখা পত্ৰখনৰ আৰম্ভণি কৰে। প্ৰিয়সকল, ঈশ্বৰে আমাক কিয় মাতিছে? পবিত্ৰ হ'বৰ কাৰণে আমাক মাতিছে। প্ৰিয় ভাই আৰু ভনী, শুনিছেনে বাৰু? ঈশ্বৰে আপোনাক মোক কিয় মাতিছে? ক'ৰ পৰা মাতিছে? পিতৰৰ প্ৰথম পত্ৰৰ 2 অধ্যায় 9 নম্বৰ পদ। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এই কাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছা। যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তেওঁৰ সৎগুণ প্ৰকাশ কৰা। কি কামৰ কাৰণে মাতিছে? বাইবেলে কৈছে, যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে। প্ৰিয়সকল, ঈশ্বৰৰ সৎগুণ কি? তেওঁৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা? তেওঁৰ প্ৰেম কেনেকুৱা? তেওঁৰ ক্ষমা কৰা গুণ কেনেকুৱা? তেওঁৰ ধৈৰ্য আৰু সহনশীলতা কেনেকুৱা? তেওঁৰ ক্ৰুচীয় বলিদান কেনেকুৱা? ইয়াক প্ৰচাৰ কৰিবলৈ কি আমাক মতা হৈছে? কৰিন্থিয়াবিলাকৰ প্ৰতি পত্ৰত পৌলে লিখিছে, পবিত্ৰ হ'বৰ কাৰণে আমাক আমন্ত্ৰণ কৰা হৈছে। পাচনি পিতৰে কৈছে, প্ৰকাশ কৰিবৰ কাৰণে মাতিছে। কি প্ৰকাশ কৰিবৰ কাৰণে মাতিছে? খ্ৰীষ্টৰ গুণসমূহ প্ৰকাশ কৰিবৰ কাৰণে ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। ঈশ্বৰে মুচিক মাতিলে। কি কাৰণে মাতিলে জানেনে আপুনি? লোকসমূহক নেতৃত্ব দিবৰ কাৰণে মাতিলে। এইদৰে আমন্ত্ৰণ কৰাৰ আগতে ঈশ্বৰে তেওঁক কি ক'লে? নিজৰ চেণ্ডেল খুলি পেলোৱা। প্ৰিয়সকল, জোতা চেণ্ডেল কেনেকৈ হয়? বিভিন্ন জোতা চেণ্ডেল আমি দেখিছোঁ। আজিকালি ৰবৰেৰেও বনায়, চিন্থেটিকেৰেও বনায়। কিন্তু সাধাৰণতে জোতাবিলাক বা চেণ্ডেলবোৰ লেডাৰেৰে বনোৱা হয়, চামৰাৰে বনোৱা হয়, জন্তুবিলাকৰ ছালেৰে বনোৱা হয়। প্ৰিয়সকল, চামৰাই শৰীৰৰ অভিলাষবোৰক বুজায়। ঈশ্বৰে মুচিক কৈছিল, তোমাৰ চেণ্ডেল খুলি পেলোৱা। তাৰ মানে শৰীৰৰ অভিলাষবোৰ দূৰ কৰা। এতিয়া আপুনি বুজি পালেনে? শাৰীৰিক ক্ৰিয়াবোৰক ত্যাগ কৰা। তাৰ মানে শাৰীৰিক কাৰ্যবোৰ প্ৰকাশিত হৈ আছে। সেইবোৰ কি? গালাতীয়াবিলাকৰ প্ৰতি পত্ৰৰ 5 অধ্যায় 19 নম্বৰ পদ। মাংসৰ কাৰ্যবোৰ জনাজাত। সেয়ে ব্যভিচাৰ, অশুচি কাৰ্য, লম্পট আচৰণ, দেৱপূজা, মায়াকৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খংৰাগ, বিৰোধ, বিভেদ, নানা মত, অসূয়া, মত্ততা, ৰংগৰস আৰু এইবোৰৰ নিচিনা আন কাৰ্য, এই সকলোবোৰ শৰীৰৰ কাৰ্য। ঈশ্বৰে কৈছে, এইবোৰ ত্যাগ কৰা, এৰি দিয়া। মুচি, মই তোমাক ব্যৱহাৰ কৰিব বিচাৰিছোঁ। তোমাক নেতা কৰি তুলিবলৈ বিচাৰিছোঁ। তোমাৰ পোষ্ট আৰু পজিশ্যনটোক, পাৰ্চনেলিটিক সলনি কৰিব বিচাৰিছোঁ। কিন্তু তুমি কি কৰিব লাগিব? চেণ্ডেলযোৰ খুলি পেলোৱা। আত্মিকভাৱে আমি ইয়াক কিদৰে বুজি পাব লাগে? শাৰীৰিক কাৰ্যবোৰ ত্যাগ কৰা। কিয় জানেনে প্ৰিয়সকল? কাৰণ পবিত্ৰ হ'বৰ কাৰণে আমাক আমন্ত্ৰণ কৰা হৈছে। আজি আমাৰ মাজত কোনেও পবিত্ৰ হ'বলৈ আমন্ত্ৰণ কৰাৰ পাছতো অপবিত্ৰ কাৰ্যবোৰ নিজৰ জীৱনত থাকিবলৈ দিছে নেকি? যিবোৰ অপবিত্ৰ, যিবোৰ পবিত্ৰ নহয়, যিবোৰ অশুচি, যিবোৰ ঈশ্বৰৰ পচন্দ নহয়, যিবোৰে আপোনাক শান্তিৰে থাকিবলৈ নিদিয়ে, যিবোৰে আপোনাৰ জীৱনৰ আনন্দ দূৰ কৰি পেলায়, তাক আৰু যিয়ে নিজৰ সাক্ষ্যক নষ্ট কৰে, আপোনাৰ জীৱনত এনেকুৱা যিয়েই আছে তাক উলিয়াই পেলাওক। এদিন নেহেৰু মহোদয়ে, মই যি কৈ আছোঁ সেইটো কিমানলৈকে সঁচা মই নাজানো, কিন্তু ক'ৰবাত পঢ়িছিলোঁ। তেওঁ যেতিয়া গাড়ীত আহি বহিল, তেওঁ দেখিলে যে গাড়ীৰ ভিতৰৰ পৰা দুৰ্গন্ধ আহি আছিল।
গাড়ীৰ ভিতৰত ইমান দুৰ্গন্ধ কিয় এই বুলি ভাবি পৰীক্ষা কৰি চাওঁতে সেই গাড়ীখনৰ ড্ৰাইভাৰজনে যি মোজা পিন্ধি আছিল তাৰ পৰা দুৰ্গন্ধ আহি আছিল। নাজানো তেওঁ ধুৱে নে নুধুৱে। সেই ড্ৰাইভাৰজনে লেতেৰা আৰু মলিন দুৰ্গন্ধৰ মোজা পিন্ধি আহিছিল। সেইকাৰণে গোটেই গাড়ীখনতেই দুৰ্গন্ধ আহি আছিল। এই কথাটো জানি নেহৰু মহোদয়ে সেই ব্যক্তিজনক নতুন মোজা দি ক'লে, তুমি ইয়াক পিন্ধি লোৱা। এই বুলি কৈ সেই দুৰ্গন্ধক দূৰ কৰিবলৈ চেষ্টা কৰিলে। তাৰ পাছদিনা গাড়ীত দুৰ্গন্ধ নাথাকিব, ভালদৰে যাত্ৰা কৰিব পাৰিব বুলি ভাবি যুগুত হৈ গাড়ীত আহি বহোঁতে আকৌ সেই একেই দুৰ্গন্ধ আহি আছিল। আচৰিত হৈ তেওঁ ড্ৰাইভাৰজনক সুধিলে, মই তোমাক নতুন মোজা দিছিলোঁ নহয়, পিন্ধিলানে বাৰু? হয় পিন্ধিছোঁ, বৰ ভাল। মোৰ ভৰিত ভালদৰে ফিট হৈ গৈছে। মই তোমাক দিয়া মোজাযোৰ যদি পিন্ধিছা তেন্তে গাড়ীত এতিয়াও দুৰ্গন্ধ আহি আছে। বাৰু কোৱাচোন, তুমি যি মোজাযোৰ খুলিলা সেইযোৰ ক'ত থলা? সোধোতে মই নিজৰ জেপতেই থৈছোঁ বুলি ক'লে। মই সুধিছোঁ বন্ধুসকল, তেওঁ নিজৰ ভৰিৰ পৰাটো খুলিলে কিন্তু নিজৰ জেপত সুমুৱাই থলে। আজি আমাৰ মাজৰ বহুতো লোকৰ স্বভাৱ এনেকুৱাই হয়। পাপবোৰ এৰি দিলে নিচিনা দেখুৱাই কিন্তু ক'ৰবাত লুকুৱাই থৈ দিয়ে। মই সুধিছোঁ, আপুনি যি পাপবোৰ এৰিছোঁ বুলি কৈ দিছে সেইবোৰক ক'ত লুকুৱাই ৰাখিছে? কিবা বস্তু লুকুৱাই থ'লে তাক বাৰে বাৰে চাবলৈ সুযোগ থাকিব। কিন্তু কোনো বস্তু যদি হেৰাই যায়, যদি ক'ৰবাত পৰি যায়, তাক দুনাই দেখা নাযায়। ঈশ্বৰে কৈছে নিজৰ পাপ দূৰ কৰা, ত্যাগ কৰা। যেনেকৈ কিছুমান বস্তু পেলাই দিয়া হয়, সেইবোৰ আমি দুনাই নলওঁ। যিবোৰ কোনো কামৰ নহয়, যিবোৰ কোনো উপকাৰী নহয়, যিবোৰ নষ্ট হৈ গৈছে, সেইবোৰ আমি কি কৰোঁ? সেইবোৰ জাবৰৰ সৈতে পেলাই দিওঁ। দুনাই সেইবোৰলৈ চাওঁনে? আমি নাচাওঁ। ঈশ্বৰে কৈছে যে যিবোৰ নষ্ট হৈ গ'ল, যিবোৰ বেয়া হৈ গ'ল, এনে পাপময় কাৰ্যবোৰ তুমি এৰি দিয়া, তুমি সেইবোৰ ত্যাগ কৰা, দূৰ কৰি দিয়া। নাজানো কিয় আমাৰ মাজৰ কিছুমানে কিছুমান পাপ ত্যাগ নকৰে, কিন্তু সেইবোৰ লুকুৱাই ৰাখে। এয়া সত্য নহয়নে? প্ৰিয়সকল, যেতিয়ালৈকে আপুনি নিজৰ পাপবোৰ লুকুৱাই ৰাখিব তেতিয়ালৈকে আশীৰ্বাদ দেখা নাপাব। মুচি, মই তোমাক মাতি আছোঁ, মোৰ কাম কৰিবৰ কাৰণে মাতি আছোঁ, মোৰ প্ৰজাবিলাকক নেতৃত্ব দিবলৈ মাতি আছোঁ। এটা উত্তম পদবী, এটা উচ্চ স্থানৰ পজিশ্যন তুমি হয়তো চিন্তাই কৰা নাই। তেনেকুৱা প্ৰমোচন মই তোমাক দিম। কিন্তু তাৰ আগতে তুমি কি কৰিব লাগিব জানানে? সেই চেণ্ডেলযোৰ যিয়ে মাংসিক অভিলাষবিলাকক বুজাই তাক এৰি দিয়া। প্ৰিয়সকল, সেয়া শাৰীৰিক কাৰ্যইটো আছিল, ক্ৰোধেইটো আছিল, সেই খঙেইটো আছিল, যিয়ে মুচিক 40 বছৰ আগতে নিজৰ আপোন লোকসকলৰ পৰা আৰু পৰিয়ালৰ পৰা আৰু যাক তেওঁ প্ৰেম কৰিলে ঘৰৰ লোকৰ পৰা দূৰ কৰি দিছিল। প্ৰিয়সকল, আৰু তেওঁক অকলশৰীয়া কৰি পেলোৱা বস্তুবোৰ কি আছিল? শৰীৰৰ কাৰ্যইটো আছিল। ক্ৰোধ, আৱেগ, ঈৰ্ষা, বিৰোধ, বিভেদ, এইবোৰেইতো সেইদিনা মুচিক নিজৰ লোকৰ পৰা আৰু নিজৰ প্ৰজাৰ পৰা দূৰ কৰি দিছিল। ঈশ্বৰে ইনডাইৰেক্টলি তেওঁক সোঁৱৰাই দি আছে, এৰি দিয়া, খং, ৰাগ, ক্ৰোধ এৰি দিয়া, বিৰোধ আৰু বিভেদ এৰি দিয়া, তুমি মোৰ হাতলৈ আহা। প্ৰিয়সকল, আমি যিসকল ঈশ্বৰৰ হাতত আহিলোঁ আৰু ঈশ্বৰৰ আমন্ত্ৰণ পালোঁ, আমি কি কৰিব লাগে? সৰ্বপ্ৰথমে পবিত্ৰ হৈ চলিব লাগে, আৰু দ্বিতীয়তে প্ৰচাৰ কৰিব লাগে, আৰু তৃতীয়তে পৰিচৰ্যা কৰিব লাগে। তাৰ মানে ঈশ্বৰে কৰিবলৈ দিয়া কামটো কৰিব লাগে। আজি প্ৰাৰ্থনা কৰিবনে? পিতৃ, আজি আপোনাৰ আত্মাৰে আমাক পূৰ কৰি আপুনি কৰিবলৈ দিয়া কামটো, পৰিচৰ্যাটো সম্পূৰ্ণ কৰিবলৈ অনুগ্ৰহ দিয়ক। প্ৰিয়সকল, আহক এইদৰে আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপুনি আমাক মাতি আছে পবিত্ৰ জীৱন যাপন কৰিবৰ বাবে, খ্ৰীষ্টীয় সদ্গুণ প্ৰকাশ কৰিবৰ কাৰণে, আৰু কাম কৰিবলৈ, পৰিচৰ্যা কৰিবলৈ আৰু নেতৃত্ব দিবৰ কাৰণে আপুনি মাতি আছে। আপুনি আমাক কিয় মাতিছে তাৰ বিষয়ে আমি জানি আৰু বুজি
পিতৃ, আপুনি নিজৰ আত্মাৰ দ্বাৰা দিয়া শক্তিক আমি লাভ কৰি অদ্ভুত জীৱন যাপন কৰিব পৰা অনুগ্ৰহ, আপোনাৰ নামত মহিমা কৰিব পৰা অনুগ্ৰহ আমাক সকলোকে দিয়ক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকাটপল্লী, হায়দৰাবাদ 72।